বাকী আপোনালোকে গ্ৰহণ কৰিব হ'ব এতিয়া আৰু বানপানী যে তেনেকুৱা হৈছে এইবিলাক তুমি অভিমানত আছে যে হ'ব আৰু কিবা অনুভৱ আছে আমাৰো বানপানীয়ে হোৱা নাই নাগালেণ্ডৰ পৰা সেই পানীটো একচুৱেলি বৰ ডাঙৰ সৰোবৰ নিচিনা গাঁত মানে তাত পানী ষ্টক হৈ আছে আৰু বৰষুণৰ পানী সেই ষ্টক পানীটোৰ লগত নিশ্চয় অভাৰ পানী হৈ গৈছে অভাৰ পানী হৈছে একদম ভাঙি চিঙি লৈ অহা প্ৰায় 1 ঘণ্টা আমাৰ ইয়াত 1 ঘণ্টা হোৱা নাই 1 ঘণ্টাত মানে ফ্লাট একদম চাৰিওফালে পানী ভৰ্তি তাৰমানে ওখ জেগালৈ পলাবলগীয়া হৈছে ছাগলী মৰিছে 5টা 4টা এনেকৈ মৰিছে ছাগলী এতিয়া মানুহখিনি বচাব ল'ৰা ছোৱালীকেইটা বচাব এনেকুৱা পৰ্যায় হৈ গ'ল মানে যথেষ্ট আমি প্ৰভুজী হ'লোঁ বাৰু আপোনালোকে আহিছে ধৰা শদিয়াৰ পৰা গতিকে আমি ভাল লাগিলে মানুহৰ গম পালে অলপ বুঢ়ী আমি হাতখন গাঁৱে আমি ঠাণ্ডা খেতি আৰু বাগান ইয়াতে ভৰাই দিয়ক খগেন ফটোৱাল খাই লওক ঠাণ্ডা হ'ব আমাৰ মহিগন্ধ বৰা এইফালে তিলেশ্বৰ সিংহ তেখেত নতুনজন্মৰ ৰামণীবাদীদেৱ তেখেত আমাৰ ওচৰৰ মেধি মাধৱ বনবী যোগেশ্বৰ পল্লৱী আৰু যাৰ নেতৃত্বত আমি আছোঁ তেওঁ আহি আছে এইফালে যতীন সোণোৱাল এইফালে জান এইফালে কৃষ্ণকান্ত আদি কৰি ধৈৰ্য সোণোৱাল আছে এইফালে আদিত্য পলক সোণোৱাল তেখেত আমাৰ ভিডিঅ' তেখেতৰ লগতে আমি কালিৰ পৰা আলোচনা কৰি আমাৰ এইখিনি পাইছোঁ আৰু আমি গভৰ্ণমেণ্টৰ বুলি হ'লে আমি ৰাইজৰ নামঘৰৰ লগত জড়িত থকা মানুহবোৰ আৰু কিছুমান মানুহ আমাৰ গাঁৱৰ নাম আছে গোটেইখিনি এতিয়া আপোনালোকৰ সকলোৱে আমি ধন্যবাদ জনাইছোঁ বিশেষকৈ আমি আপোনালোকৰ ওচৰত আহিছোঁ মানুহে মানুহৰ নহয় জানো আমি সেইটো চিন্তা কৰিছোঁ লগতে আৰ্তনাদ বানপানীত ইমান বান বিধ্বস্ত হৈছে তাৰ আৰ্তনাদৰ কথা চিন্তা কৰি বিপদৰ বন্ধুৱে আচল বন্ধু হয়নে সেইটো কাৰণে আমি বিপদৰ সময়ত আপোনালোকৰ ওচৰত আহিছোঁ আমি এই 7খন গাঁৱে য'ত কিঞ্চিত আপোনালোকে যি দিব সেইখিনি আপোনালোকে আদৰে গ্ৰহণ কৰিব আৰু আহি থকা দিনবিলাকত যাতে আপোনালোকৰ কেনেধৰণে ঘৰখন ভৰি ৰাখিব পৰা ব্যৱস্থাপনা আছে তেনেধৰণে আপোনালোকে কৰিব আমাৰ ফালৰ পৰা আমি 7খন গাঁৱে যি পাৰিছোঁ আপোনালোকক আমি মৰমৰ নাজুৰিডাল কেনেকৈ আমাৰ জনগোষ্ঠী থাকে আৰু সেইমতে আপোনালোকক আমি সকলোকে দিব পৰা ব্যৱস্থাপনাটো নাই আমি গম পাইছোঁ যে যোগেদি যে 42 ঘৰ মানুহ আছে সেইকাৰণে এই 42 ঘৰৰ কাৰণে আমি আহিছোঁ আৰু লগতে কথা হ'ল কি
আমি সৰু সৰু গাঁৱৰ পৰা ডাঙৰ গাঁও সেইটো কাৰণে আমি কিঞ্চিত আপোনালোকক সহায় সহযোগিতা কৰিব পাৰিছোঁ আপোনালোকে গ্ৰহণ কৰিব ইয়াকে ক'লোঁ আৰু বিশেষ দীঘলীয়া কৰি লাভ নাই আপোনালোকৰ তালিকাখন দিয়ক সেইমতে আমি ভৱিষ্যতে